আসসালামু আলাইকুম মোৰ ইউটিউব ফেমিলি। তো কেইবাদিনৰ মূৰত মই আকৌ দেখা দিছোঁ ব্লগৰ জৰিয়তে। আচলতে অকণমান ব্যস্ত আছিলোঁ, তো সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব মই কিহতনো কেনেকৈ ব্যস্ত আছিলোঁ। তো এইফালে আমি তিনিওটা গ'লোঁ মামাহঁতৰ ঘৰলৈ, হাজবেণ্ডৰ মামাহঁতৰ ঘৰলৈ। তো ভাতৰ দাৱাত দিছিলে সেয়াকে। আৰু এয়া হৈছে নেক্সট ডে'। তো হাজবেণ্ড আৰু মই শিৱসাগৰ গৈছিলোঁ। হাজবেণ্ডৰ কিবা এটা বিশেষ কাম আছিলে, তো সেয়া মই এইফালে গাড়ীতে বহি আছোঁ, কাৰণ তেওঁৰ কাম কৰি আছে, মইনো কি কৰিম লগত গৈ। তো এইফালে ভাবিলোঁ মই ব্লগটো ষ্টাৰ্ট এইধৰ পৰাই কৰি দিওঁ, কাৰণ ইয়াৰ পাছত আকৌ মই যাম ঘৰলৈ। মই ঘৰলৈ বুলি আহিছোঁ আচলতে, তাত কেইদিনমান থাকিমগৈ। বৰ বিশেষ দিন নাথাকোঁ, 2-এদিন থাকিম আৰু। তো আৰু এইকেইটা দেখিছে নহয় গাড়ীৰ ফ্ৰণ্টত হাজবেণ্ডে কি লগাই দিলে ইম'জিকেইটা। তো কিছুমান থাককচোন বাৰু কেইদিনমান, তেওঁ যেতিয়া মন ভৰি যাব তেতিয়া আঁতৰাই দিম বাৰু। আৰু এইফালে দেখিছে নহয় অকণমানিকৈ বেগ এটাও পেকিং কৰি লৈছোঁ, কাৰণ যিহেতু নেকি কৈছোঁৱে ঘৰত কাম এটা আছে, তো তাত থাকিম। শিৱসাগৰত সকলো কাম কৰাৰ পিছত এতিয়া বালিঘাট হৈ মই ঘৰলৈ আহিছোঁ। তো বালিঘাটত এইফালে কুঁহিয়াৰ ৰস বিকে যে, তো সেই ভাবিলোঁ তাতে খাই লওঁ। আৰু এইকেইদিন ইমানেই উৎকট গৰম, মানে বিকট গৰম আছিলে, তো সেয়া গৰমৰ পৰা ৰক্ষা পাবলৈ সেয়াও বহুত। আৰু এইফালে কিবা এটা কথাত হাঁহি উঠিছিলে, সেইকাৰণে হাঁহি আছিলোঁ আচলতে, জমনি এটা হ'ল বাৰু, নকওঁ এতিয়া। আৰু এইফালে হাজবেণ্ড গৈছে অকণমান মিঠাই লৈ ল'বলৈ, তো সেয়া ল'লে মেলি এইফালে এতিয়া আহি ঘৰ পালোহি। আৰু মোৰ কাৰণে আনিছোঁ স্পেচিয়েলকৈ সেয়া। আৰু এইফালে ঘৰত ভনীয়ে ৰাতিলৈ বনালে, মানে নেক্সট ডে' দেই, এয়া ৰাতিলৈ বনালে এটা ক্ৰীম কেক। তাই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে আচলতে, একদম প্ৰথমবাৰ বনাইছে। আৰু খাবলৈ ভাল হৈছে, কিন্তু প্ৰথম বনাইছে কাৰণে ইমান নিপুতল হোৱা নাই বস্তুটো। আৰু এইফালে মেহেন্দিকেইটাও দেখাই আছোঁ নহয়, আৰস হয়। তো মই লগালোঁ মোৰ ভাগৰ হাতত, মানে নখত, আৰু ধুনীয়া ৰং উঠিছে। আৰু কেকটো এইফালে কাটি আছে তাইৰ ভাগৰ বেষ্ট ফ্ৰেণ্ড আহিছে, তো বেষ্ট ফ্ৰেণ্ডক দি পঠিয়াব এইকেইটা বস্তু গিফ্ট হিচাপে, প্ৰথম বনাইছে যিহেতু নেকি। তো সেইখিনিকে আৰু তাৰপিছত ঘৰলৈ মই কি কাৰণে আহিছিলোঁ দেখুৱাই আছোঁ ৰ'ব। এইফালে চাওক, আমাৰ যে ঘৰৰ ওপৰৰ মোৰ যিটো বেডৰুম আছে, তাৰ ফ্ৰণ্টত যিখন বেলকনি, তাৰ পৰা আগলৈ অকণমান শ্বৰ্টখন টানি দিয়া হৈছে, কাৰণ আমাৰ এইটো প্লেনিং আছিলেই বাৰু, কাৰণ তলত বাৰাণ্ডাখন কৰিবৰ কাৰণে। আৰু এইফালে আমাৰ ঘৰটোৰ মানে ফ্ৰণ্ট ছাইডটো যিটো আগঘৰ আছিলে, সেইটো অকণমান খেলিমেলি হৈ গৈছে। এইফালে খিৰিকীখন গুচাই দিয়া হ'ল, ইটা লগাই দিয়া হ'ল, আৰু এইফালে বাহিৰত গোটেই ছেটাৰিং কৰি ৰখা হৈছে। আৰু বাকী গোটেইখিনি খেলিমেলি হৈ আছে বস্তু। আচলতে যেতিয়া ঘৰটো সম্পূৰ্ণ হ'ব তেতিয়াহে বুজি পাব, নহ'লে এই ধৰণে এতিয়া একো বুজি নাপাব কোনেও। এইটো কথা বেলেগ যে অকণমান সময় লাগিব, কাৰণ শক্তি চাইহে ভক্তি, নহয় জানো। কৰিডৰ হিচাপে এইটো হৈ যাব। আৰু গোটেই ছিষ্টেমটো নতুনকৈ হ'ব ঘৰটোৰ, কাৰণ ওপৰত বেডৰুম আছে আৰু তলত বেডৰুম নাই, সেইকাৰণে অকণমান অসুবিধা হয়। সেইকাৰণে তলত বেডৰুমৰ ছিষ্টেম কৰিবলগীয়া হৈছে বাৰু। আৰু বহুত বেছি গৰম যিহেতু নেকি, ঘৰৰ মানুহৰতো কষ্ট হৈছে, লগতে মিস্ত্ৰীখিনি কিমান যে কষ্ট হৈছে। বহুত বেছি যে গৰম আছিলে, সেইকেইদিনৰে ভিডিঅ' এয়া দেই। আৰু এইফালে ৰাতিলৈ ভনীয়ে অৰ্ডাৰ কৰি আনিলে ম'ম' আৰু চিকেন। তো মই ঘৰলৈ আহিলে এইখিনি মানে ফাষ্টফুড খামেই খাম, কাৰণ মই চবতে ফাষ্টফুড নাখাওঁ, কাৰণ হালালৰ কথা থাকে। আৰু ইয়াত যিহেতু নেকি চিনি পাওঁ ক'ত কি কেনেকৈ দিয়ে, সেইকাৰণে তাৰপৰাহে খাওঁ। তো এইফালে চিকেন ফ্ৰাই আৰু এইফালে ম'ম' অনা হ'ল। তো এইখিনি এতিয়া এনজয় কৰি লওঁ আমি ধুনীয়াকৈ। তাৰ পাছতে বতৰটো মানে ইমান বেছি ৰ'দ, যিহেতু নেকি এতিয়া মগিবৰ সময়ত, সূৰ্যাস্তৰ সময়ত ইমান ৰঙা দেখিছোঁ, মানে পৰিৱেশটো ভাবিলোঁ আপোনালোকক দেখাই দিওঁ। মোবাইলত ধৰা পৰা নাই যিমান বেছি ৰঙা মানে দেখি পাইছোঁ আৰু পৰিৱেশটো। এয়া হৈছে সেইদিনাখনৰ ভিডিঅ', যিদিনাখন আমাৰ ঘৰত শ্বৰ্টখন ঢলা হৈছিলে, মানে ঢালাই দিয়া হৈছে। তো এইফালে বাহিৰতে ভনীয়ে কি কৰিলে, জুই ধৰি পেলাই চচটো পাতি দিছে, কাৰণ ভিতৰত বহুত বেছি গৰমো, আৰু বেছি মানুহ থাকে এদিন যিহেতু নেকি শ্বৰ্ট দিয়াৰ দিনা অকণমান মানুহ বেছি হয়, মিস্ত্ৰী বেছিকৈ আহে ল'ৰাবিলাক। তো সেইকাৰণে সিহঁতৰ কাৰণে ভাতৰ যোগাৰটো কৰি ৰখা হৈছে। আৰু এইফালে নানিও আহিলে, তো বাহিৰত চাবলৈ আহিছে কেনেকৈ কি কৰা হৈছে। আৰু এইফালে আমিয়ে তৰকাৰী চিকেন টিকেন বনাই চব ৰেডি কৰি আছে এফালৰ পৰা। এইফালে মই ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আমি হাতৰ চিকেন। তো এইফালে বাকী এইফালে কচু বনোৱা হৈছে, আকৌ এক্সট্ৰাকৈ কণী ভজা হ'ব, মানে কণী বইল কৰা হ'ল। এইফালে শাক ভাজি এনেকৈ কৰি চব কৰা হৈছে। আৰু এইফালে গোছ বনোৱা হৈছিলে, সেইখিনি মই দেখাবলৈ থাকি গ'ল আচলতে। আৰু এইফালে দাইল, তো এনেকৈ কৰি সকলোখিনি ৰেডি হৈ আছে লাহে লাহে। আৰু ইমান গৰমত যে পাকঘৰত সোমাই এই কামখিনি কৰাও কমটি কষ্টকৰ নহয়। এইফালে হাজবেণ্ড আহি গ'ল, সেইদিনাখন মোক থৈ মেলি সেইদিনাখন গ'ল বাৰু থাকি পেলাই। তো আজি আকৌ আহিছে, দিনটো থাকি পেলাই আজিও যাবগৈ। থকাটো ইমান সম্ভৱ নহয়, কাৰণ নিজৰো কামবোৰ থাকে।
দিগদাৰ হয় অকণমান চবফালে মেনেজ কৰিবলৈ। তো সেইদিনাখন বহুত ধুনীয়াকৈ কামবোৰ হৈ গ'ল। এয়া হৈছে নেক্সট ডে'। তো এতিয়া ভনী আৰু মই যাব ওলাইছোঁ বৌহঁতৰ ঘৰলৈ। যদিও গৰম তথাপিও গৰম নেওচি হ'লেও গৈছোঁ, কাৰণ মইনাজনী চাবলৈ গৈছোঁ। ইমান মৰম লগাজনী হৈছে চাওকচোন পোৱালীজনী। কন্দুৱাইছে তই কন্দুৱাইছে নে পিয়ে কন্দুৱাইছে? বাই ভনী মৰমবোৰ সৰুৰ পৰাই এনেকুৱাই থাকে। এনেকৈয়ে মাক জীয়েকৰ লিখাকৈ ডাঙৰ হ'ব একেলগে। তাৰপাছত এদিন কি হয়, বিয়া হৈ আঁতৰ হৈ যায়। তো বেয়া লাগে নিজৰ সময়বোৰ ভাবিলেও। এনেকৈয়ে আমি দুজনীও ডাঙৰ হৈছিলোঁ। আৰু এইফালে ঘৰত আহি নানীৰ লগত মই হাতখন মিলাই আছোঁ আৰু নানীক কৈ আছোঁ যে এদিন যদি জীয়াই থাকোঁ এটা সময় আহিব যিটো সময়ত আপোনাৰ হাতৰ জেগাত মোৰ হাতখন থাকিব আৰু মোৰ হাতৰ জেগাত মোৰ নাতিৰ হাতখন থাকিব। তো নানীয়ে সেইবোৰ কথা এনজয় কৰি আছিলে, হাঁহি আছিলে। আমি সেইবোৰকে যি টি ধেমালি কৰি আছিলোঁ আৰু আনকালেও এইবোৰ কথাই যি টি ধেমালি স্পতি কৰি থাকোঁ এনেকৈ। আৰু এইফালে ভনীয়ে এয়া নেক্সট ডে' ভিডিঅ' হয় আচলতে। তো ভনীয়ে বনাইছিলে মটৰ পনীৰ বনাইছিলে। তো মই ভাবিলোঁ আজি অকণমান এয়াও ভিডিঅ' কৰি পেলাই আপোনালোকৰ আগত দিওঁ। যে শাক আলু ভাজি আমি এনেকৈ থৈ দিয়ে খিৰিকিতে আচাৰকেইটা। তো খাই এইটো শেষ হ'ল খৰিচাৰ, এইকেইটা আছে বাকী। তো এইফালে পূৰা ৰ'দ পৰি থাকে, বেলেগকৈ ৰ'দত নিদিলেও হয়। আৰু এই ভিডিঅ'কেইটা যেতিয়া বনাই আছিলোঁ তেতিয়া বহুত বেছি গৰম আছিলে। আৰু এতিয়া যেতিয়া ভইচ অভাৰ কৰি আছোঁ তেতিয়া বৰষুণ দি আছে। আচলতে মোৰ বেকগ্ৰাউণ্ডত শুনিবলৈ পাইছেই চাগে। ঘৰত সম্পূৰ্ণ 5 দিন থকাৰ পিছত এতিয়া মই ঘৰলৈ আহি গ'লোঁ আৰু লগত ভনীকো লৈ আহিছোঁ। কাৰণ এতিয়া যিহেতু নেকি ঘৰত কামবোৰ হৈয়ে গ'ল আৰু 20-25 দিনটো লাগিবই চেটাৰিং খুলিবলৈ। তো এতিয়া 2 দিন থাকি যাওক তাই বোলো মোৰ লগত। আৰু ঘৰত আম্মীৰ লগত নানী আছেই লগ হিচাপে। তো এইফালে ঘৰত আহি মই দেখিলোঁ এটা বক্স আছে, গিফ্ট বক্স হয়, হাজবেণ্ডে পোৱা গিফ্ট হয় আচলতে। তো এয়া মোৰ কামৰ বস্তু আছে বাৰু। তো কেৰাহী ধুনীয়া আৰু টেৱা আছে। তো এনেকৈ কিবাকিবি সেইটোকে মই আনবক্সিং কৰি আছিলোঁ। সেইবিলাক চাই থাকোঁতে ভাত বনাব লৈছিলোঁহে, তেতিয়া দেখিছোঁ ইনেহা আহিছে। তাইও ঘৰলৈ আহিছে। তো ভাবিলে পটককৈ সোমাই যায় আমাৰ ঘৰত। আৰু পোৱালীজনী দেখি ইমানেই ভাল লাগি গৈছে মনটো কি ক'ব। কাৰণ মনত পৰি আছিলে তাতকৈ আগে ভিডিঅ' চাই আছিলোঁ তাই। আৰু তাইক দেখি ভনীও পগলা হৈ গৈছে, ময়ো ক'ব নোৱাৰা হৈ গৈছোঁ। কাৰণ ইমানেই বেছি মৰম লগা তাই আমাৰ, ইমানেই মৰমৰ কি ক'ব। তো সেয়া বেছি সময় নৰলে বাৰু তাই আমাৰ ঘৰত, কাৰণ দেৰি হৈছে, 9:30মান বাজিলেই অলৰেডি। তো অকণমান সময় ৰৈ পেলাই তাই গুচি গৈছে ঘৰলৈ, কাৰণ তাইও ঘৰলৈ আহিছে ন। তো মই ঘৰৰ পৰা আহিছোঁ আৰু তাই ঘৰলৈ আহিছেহে। তো সেয়া আৰু টাটা। আজিৰ ভিডিঅ'ত মই কোনো ধৰণৰ হদিছ ক'ব পৰা নাই বা কোনো ধৰণৰ মটিভেটেড কথা ক'বলৈ পৰা নাই। কাৰণ মই নিজে শিকিবলৈ সময় একেবাৰেই পোৱা নাই। তথাপিও কিবা নে কিবা এটা কথা লুকাই থাকেই প্ৰতিটো ভিডিঅ'তে জানিবলগীয়া। আজি মই এইটোকে ক'ব বিচাৰিম যে আমি যেনেকৈ হ'লেও নিজৰ মা বা সহায়ৰ হাতখন আগবঢ়াবই লাগে, যেনেকৈ হয়। আৰু নিজৰ শহু শাহুৰক সহায়ৰ হাতখন আগবঢ়াব লাগে। সেয়া লাগিলে বোৱাৰীয়ে হওক বা সেয়া লাগিলে জোৱায়েই হওক।